গাড়ীখনৰ নামটো আজিৰ পৰা হ'ব। गुड मॉर्निंग एवरीवन, स्वागत करते हैं आप लोग अपना चैनल मुकुल चौधरी। আজি মই দৰগাহ শৰীফ পমকত যাব ওলাইছোঁ। মই ভাবিছিলোঁ যেতিয়া বাইকখন ল'ম এটা মই ৰাইডত দৰগাহ শৰীফ যাম বুলি ভাবি আছিলোঁ হাজো। গতিকে আজি সেই দিনটো মোৰ আহি গ'ল। এতিয়া সময় হৈছে মৰ্ণিং 7 আৰু মই এতিয়া যাব ওলাইছোঁ। আৰু মই যাই কিনে তাত মোৰ গাড়ীখন যিটো হান্তা 350 লৈছিলোঁ সেইখনৰ নাম এটা দিম বুলি ভাবিছিলোঁ। মই দৰগাহ শৰীফৰ সন্মুখত গৈ কিনে গাড়ীখনৰ নাম ৰাখিম। কি গাড়ীখনৰ নাম ৰাখি আপোনালোকক চাই থাকক। বেছি পলম আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নাম ৰাখিছে বাবা। ফাইনেলি এতিয়া যাব ওলাইছোঁ। বহুত ঠাণ্ডা হয় গুৱাহাটীত, কিন্তু আজি ৰ'দ দিছে। মোৰ গাড়ীখন মডিফাইও কৰিব আছে, মডিফাই কৰা পোৱা নাছিল। এতিয়া মডিফাই কৰিব লাগিব। আহি কিনে মই টাইম পোৱা নাছিল, মোৰ ডিউটি আছিল সেইকাৰণে। ফাইনেলি যাব ওলাইছোঁ এতিয়া। মোক যিখন এইখন আছে ন, মোক এইখন আমাৰ ৰুমৰ দাদা এজনে দিছিলে। এইখন মই বাইক লোৱাৰ পিছত মোৰ সঁচাই বহুত ভাল লাগিছে। এইখন মোক দাদাজনে মোক ফাৰ্ষ্ট লগাই দিছে, দি কিনে মোক ৰুমৰ পৰা মাতিছে, মুকুল আহাচোন তলত। তেতিয়া মই আহি দেখিলোঁ এইখন দাদাজনে মোক দি দিছে। বহুত ভাল লাগিছে, মই বহুত হেপী হয়। এনেকুৱা সময় লগাম বুলি ভাবিছোঁ। মই গামোচা লগাওঁ, গামোচা লগালে লেতেৰা হৈ যায়, কিন্তু এইখন লগাৰ পিছত এইখন ৱাছ কৰিব পাৰি। ত' আজি ৰাইডটো ইয়াৰ পৰা আৰম্ভ কৰোঁ। মৰ্ণিং টাইম আহিলে এটা বস্তু ভাল হয়, বেছি জাম নাথাকে। আৰু এতিয়া বৰ্তমান ৰাস্তা বহুত ডাঙৰ হৈছে। খানাপাৰাটো জালুকবাৰী মানে বহুত জল্দি পাই যায় এতিয়া মানে। আহি শৰাইঘাট ব্ৰিজ পাই গ'লোঁ। ইমান ধুনীয়া ভিউ হয় ন মৰ্ণিঙত। আজি বেছি ঠাণ্ডাও নাই, মানে ৰ'দ আজি বহুত জল্দি ৰ'দ ওলাই গৈছে। এতিয়া মই লেফ্ট টাৰ্ণ ল'ব লাগিব। এতিয়া ওপৰত উঠি যাব লাগিব। ফাইনেলি গেটখন পাই গ'লোঁ। জীৱ যাব পাৰিম নে? অঁ দিয়ক। এই কেণ্ডেল ধূপ দিয়ক আৰু হেৰি দিয়ক, এই মিঠাই এটা দিয়ক। সূতা দিয়কচোন গাড়ীখনৰ কাৰণে। মোক সূতাটো ডিছকালাৰ হ'ব নেকি দাদা? এইটো সেই এটাও দিয়ক। ফাইনেলি মই ইয়াতে ৰছী লৈছোঁ গাড়ীখনৰ কাৰণে দৰগাহ শৰীফৰ পৰা। আৰু ইয়াতে ধূপ মম লৈছোঁ। ল মাতি দিলে হ'ল গছৰ তলত ৰাখি কিনে। অঁ আহিবনে? পাই গ'লোঁ। পাই গ'লোঁ। বোলা ফাইনেলি পমক্কা আহি পাই গ'লোঁ। এতিয়া মই পমক্কা দৰ্শন কৰি লওঁ। তাৰপিছত মই পমক্কা দৰ্শন কৰাৰ পিছত মোৰ গাড়ীখনত এডাল সূতা মেৰিয়াই কিনে পমক্কাৰ পৰা আনি কিনে সূতা মেৰিয়াই কিনে মোৰ গাড়ীখনৰ নাম এটা ৰাখিম। আৰু নামটো কি ৰাখিম অলৰেডি মই ডিচাইড কৰা নাই। মই অন দ্য স্পট যি নাম আহে মুখত মই সেইটোৱে ৰাখিম বুলি ভাবি আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক।
ইয়াতে বান্ধিছোঁ ফাইনেলি মোৰ গাড়ীখনৰ নামটো কি ৰাখিম কিনে আপোনাক কৈ আছোঁ কনফিউজ হৈছিল আজি মই গাড়ীখনৰ নামটো ৰাখি আছোঁ আপোনাক কৈ আছোঁ কি ৰাখিম ফাইনেলি মোৰ গোটেইখিনি হৈ গ'ল এতিয়া মই ইয়াতে গোটেইখিনি ইয়াত যাব ওলাইছোঁ আৰু মই আপোনালোক কৈছোঁ যে মোৰ গাড়ীখনৰ নামটো কি ৰাখিম মোৰ গাড়ীখনৰ নামটো আজিৰ পৰা হ'ব কুল মোৰ নামটো মুকুল হয় আৰু মোৰ গাড়ীখনৰ নামটো হ'ল কুল আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ আপোনালোকে মোৰ ভিডিঅ' ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই